নমস্কাৰ মই অক্তিম দাস লগিন চেনেললৈ তোমালোকক স্বাগতম জনাইছো। এই ভিডিঅ'টোত তোমালোকক জনাম যে পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু এখন দেশৰ বিষয়ে। এই দেশখনত মাত্ৰ 27 লাখ 27 কৰোৰ নহয়, মাত্ৰ 27 জন মানুহ এই দেশখনত বসবাস কৰে। মাত্ৰ 27 জন লোক থাকে এই দেশ এখনত। গতিকে তোমালোকক জনাই দিম যে এই দেশখন ক'ত অৱস্থিত, এই দেশখনৰ প্ৰিন্স কোন। গতিকে তোমালোকে ভিডিঅ'টো চাই থাকা, গোটেই তোমালোকক ডিটেইল এই ভিডিঅ'টোৰ থ্ৰুদি তোমালোকক জনাই আছো। এই সৰু দেশখনৰ নাম হৈছে প্ৰিন্সিপালিটি অফ চিলেণ্ড। এই দেশখন ইংলেণ্ডৰ চালফোৰ্ড সাগৰৰ পৰা প্ৰায় 10 কিলোমিটাৰ দূৰত্বত অৱস্থিত। এই দেশখন দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটেনে বনাইছিল। 2012 চনৰ 9 অক্টোবৰ তাৰিখে ৰায় ব্ৰেড নামৰ এজন লোকে এই দেশখনৰ প্ৰিন্স হিচাপে নিজকে ঘোষিত কৰে। তাৰ পিছত তেওঁৰ পুত্ৰ মাইকেলে এই দেশখন ৰাজত্ব কৰে। এই দেশখনত নিজা ডাক টিকট, পাছপোৰ্ট আৰু কাৰেন্সিৰো ব্যৱস্থা আছে। পইচাসমূহত প্ৰিন্স ৰায় ব্ৰেডৰ পত্নী জন ব্ৰেডৰ ফটো লগোৱা আছে। এই দেশখন বৰ্তমানলৈকে ৰাষ্ট্ৰীয়কৃত হিচাপে স্বীকৃতি পোৱা নাই। যিহেতু এই দেশখন সাগৰৰ মাজত অৱস্থিত, গতিকে এই দেশৰ মানুহবোৰে একো কাম নকৰে। এই দেশখনৰ বিষয়ে মানুহে ইণ্টাৰনেটৰ যোগেদি গম পোৱাত, যেতিয়া এই দেশখনৰ বিষয়ে মানুহে গম পায়, তেতিয়া বহুতে এই দেশখনক ডনেট দিয়ে, জীৱিকা নিৰ্মাণ কৰি আছে। এই দেশখনৰ নিজৰ এখন পতাকাও আছে, য'ত ৰঙা, বগা আৰু ক'লা ৰং দেখা পোৱা যায়। ফেচবুকতো প্ৰিন্সিপালিটি অফ চিলেণ্ড নামৰ এটা পেজ আছে, যাৰ যোগেদি সমগ্ৰ বিশ্বৰ মানুহে এই চিলেণ্ডটোৰ বিষয়ে জানিবলৈ পাইছে আৰু বৰ্তমানলৈকে এই চিলেণ্ডটো চাবলৈ বহুতো মানুহৰ আগমন হয়। আই হোপ তোমালোকে ভিডিঅ'টো ভাল পাইছা। ভিডিঅ'টো ভাল পালে তোমালোকে কি কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰা যাতে সকলোৱে এই ইনফৰমেশ্যন ভিডিঅ'টো পায়, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা, কাৰণ মই ৰেগুলাৰ নতুন ইনফৰমেশ্যন ভিডিঅ' এই চেনেলটোত আপলোড কৰি থাকোঁ। ধন্যবাদ।